हेलो बंधुসকল আজি এটা মই নতুন ভিডিও আৰম্ভ কৰিছো আপোনালোকৰ বাবে তো চাই থাকক ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড কেনেকৈ লিংক কৰা হয় সো ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড কেনেকৈ লিংক কৰা হয় এইটো আপোনালোকক দেখাম তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে ব্ৰাউজাৰ এটা যাওক যিকোনো ব্ৰাউজাৰ হেতে ক্লিক কৰক এটা আহি গল এনবিএছপি মাৰি দিয়ক মাৰি দিয়াৰ লগে লগে এনেকা এটা পেজ খোল খাব ফাৰ্ষ্টত আহিছে এইটো মাৰি দিয়ক আপোনালোকে এইটো আহি গল ইয়াতে লগইন কৰি দিয়ক লগইন হৈ গল এতিয়া আপোনালোকে ইয়াতে ফোন নম্বৰটো লিখি দিয়ক আহি গল ইয়াতে পাছৱৰ্ডটো লিখি দিয়ক ইয়াতে ফৰগেট মাৰি দিয়ক কাৰণ আপোনালোকে লগইন কৰা হৈছিল আগতে এখানে ফৰগেট মাৰি দিয়ক ফৰগেট মাৰাৰ লগে লগে ইয়াতে পাছৱৰ্ড লিখি দিয়ক ইয়াতে এইটো ক্যাপচাৰ ইয়াতে মাৰি দিয়ক পিছত ইয়াতে সেন্ড ওটিপিত ক্লিক কৰি দিয়ক ওটিপি আহি গল আহাৰ পিছত ইয়াতে আপোনালোকে কৰিব কি ওটিপিটো মাৰি দিয়ক ভেৰিফাই ক্লিক কৰি দিয়ক ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো দি দিয়ক মই পাছৱৰ্ড দিছো হৈ গল এতিয়া ৰিসেট মাৰি দিয়ক পাছৱৰ্ড হৈ গল এতিয়া লগইন কৰক লগইন কৰি হনা ইয়াতে আপোনালোকে মাৰিব যোনটো নম্বৰ মাৰিছিলে সেইটো নম্বৰ মাৰি দিয়ক ইয়াতে হৈ গল ইয়াতে পাছৱৰ্ডটো মাৰি দিয়ক পাছৱৰ্ড কি হিচাপত হয় মই ইয়াতে দেখাম আপোনালোকক এনেকা ধৰণৰ পাছৱৰ্ড হ'ব লাগে মই আপোনালোকক দেখাই আছো তো এইটো ক্যাপচাৰ ইয়াতে বহাই দিয়ক তে লগইন কৰি দিয়ক লগইন হৈ গল এতিয়া আপোনালোকে ইয়াতে মাৰক ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ইনফৰমেশন এইটোত মাৰি দিয়ক মাৰি দিলে ইয়াতে 6 বিট মাৰি দিয়ক আহি গল ইয়াতে সব ডিটেইলস আহি গৈছে ইয়াতে আপোনালোকে ফোন নম্বৰটা দিয়ক ফোন নম্বৰ দিলে ইয়াতে আপোনালোকে ইমেইল আইডি দিব পাৰে নে দিব পাৰে ইচ্ছা আপোনালোকৰ ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দি দিয়ক ইয়াতে আধাৰ কাৰ্ড যোনটো নম্বৰ আছে এটা আধাৰ কাৰ্ড নম্বৰ দি দিয়ক মই আধাৰ কাৰ্ড নম্বৰ দি দিছো এটা আধাৰ কাৰ্ড নম্বৰ দি দিয়ক মই লিখি দিছো ইয়াতে প্লেসটো লিখি দিয়ক কোনখিনি হয় প্লেস লিখি দিয়ক ইয়াতে প্লেস লিখি দিয়ক ইয়াতে এইটো ক্যাপচাৰ ইয়াতে লিখি দিয়ক 47 এতে ক্লিক করে দিয়ক হয়ে গেছে তো এতে এইটো প্রিন্ট করে দিয়ক এতে হয়ে গল এতে সাবমিট মারি দিয়ক হয়ে গল আপোনালোকৰ কেৱাইসি হৈ গল এতে কপি কৰি আনা এতে স্ট্যাটাস চেক কৰক
দিয়ক হৈ গ'ল এইটো আপোনালোকৰ আধাৰ কাৰ্ড তো কেনেকুৱা লাগিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল আপোনালোকৰ বন্ধুসকল এড কেনেকৈ কৰা হয় এটা নাম্বাৰ দি 2-3টা কেনেকৈ কৰা হয় এটা হল আৰু এখন কৰিব লাগে কেনেকৈ কৰিব লাগে চাওক এতিয়া হওক আহি আনা এটা আপোনালোকে মাই প্ৰফাইলত ক্লিক কৰক ক্লিক কৰিলে ইয়াতে মাই এডিটত আহক ক্লিক কৰক ইয়াতে নাম লিখি দিয়ক কাষ্টমাৰৰ নাম লিখি দিয়ক ইয়াতে মই লিখি দিছোঁ নাম লিখি দিয়ক ইয়াতে ইপিক নম্বৰটো লিখি দিয়ক ইয়াতে এইটো কেপচাৰ ইয়াতে লিখি দিয়ক ইয়াতে চেণ্ড অ'টিপিত ক্লিক কৰি দিয়ক আহি গৈছে চেণ্ড অ'টিপিত আহি গ'ল এতিয়া আপোনালোকে কৰিব লাগে কি এইটো অ'টিপি আপোনালোকে ইয়াতে ফিল আপ কৰি দিয়ক সাবমিট কৰি দিয়ক এতিয়া আপোনালোকে হোম পেজত যাওক হোমত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে এতিয়া আপোনালোকে ইনফৰমেশ্যন আধাৰ ইয়াতে যাওক আপোনালোকে যায় না 6 বিট ক্লিক কৰি দিয়ক পিছত এটা আপোনালোকে ফোন নম্বৰটা লিখি দিয়ক যোনটো আপোনাৰ ফোন নম্বৰ দিব পাৰে ইয়াতে লিখি দিয়ক হৈ গ'ল এতিয়া আপোনালোকে ইয়াতে আধাৰ নম্বৰটো লিখি দিয়ক কাষ্টমাৰৰ আধাৰ নম্বৰটো লিখি দিয়ক ইয়াতে হৈ গ'ল এতিয়া প্লেচটো লিখি দিয়ক কোন জায়গাত হয় এইটো কেপচাৰ ইয়াতে লিখি দিয়ক ইয়াতে ৰিভিউ মাৰি দিয়ক ৰিভিউ ক্লিক কৰি দিয়ক আহি গ'ল ইয়াতে ডাইৰেক্ট প্ৰিণ্ট মাৰি দিয়ক এক নম্বৰ পেজ মাৰি দিয়ক ইয়াতে প্ৰিণ্ট মাৰি দিয়ক হৈ গ'ল এটা সাবমিট কৰি দিয়ক সাবমিট হৈ গ'ল না সাবমিট হৈ গ'ল এতিয়া আপোনালোকে এইটো ইয়াৰ পৰা ক্লিক কৰি আনা কপি কৰক ইয়াতে ট্ৰেকিং আইডিত ক্লিক কৰক ইয়াতে এইটো কপি পেষ্ট মাৰি দিয়ক তাতে এইটো মাৰি দিয়ক হৈ গ'ল আপোনালোকৰ অনলাইন এড হৈ গ'ল এনেকুৱা কৰি আপোনালোকে বহুত কেইটা একেলগে অনলাইন কৰিব পাৰে মোটামুটি 3টা কৰিব পাৰে এটা নম্বৰতে 3টা কৰিব পাৰে সো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল আপোনালোকৰ বন্ধুসকল প্লিজ কমেণ্টত জনাব আপোনালোকৰ কিবা প্ৰব্লেম হ'লে প্লিজ কৈছোঁ থেংক ইউ